I am back. Welcome to new bhaiti apne ke liye piche technical bhaiti. আৰু এইজনেই হৈছে সেইজন ইউটিউবাৰ যিজন ইউটিউবাৰে নেকি প্ৰতি মাহত 50ৰ পৰা 60 লাখ টকা ইনকাম কৰে ইউটিউবৰ পৰা হেল্ল' দোস্তো আজিৰ এই ভিডিঅ'টো খুব ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব অসমৰ আটাইতকৈ ধনী ইউটিউবাৰজন কোন সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰক কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি আমাক উৎসাহিত কৰক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হয়তো আপোনালোকে মনে মনে ভাবি আছে যে অসমৰ আটাইতকৈ ধনী ইউটিউবাৰজন হ'ল ডিম্পু বৰুৱা প্ৰকৃততে অসমৰ আটাইতকৈ ধনী ইউটিউবাৰজন ডিম্পু বৰুৱা নহয় জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ এতিয়া আপোনালোকক জনাই দিব বিচাৰিছোঁ যে অসমৰ আটাইতকৈ ধনী অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধনী ইউটিউবাৰজন হ'ল মুস্তাফিজুৰ ৰহমান তেওঁৰ চেনেলত কিমান ছাবস্ক্ৰাইবাৰ আছে তেওঁৰ কেইটা চেনেল চলায় আৰু তেওঁ কি ভিডিঅ' বনায় সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু মুস্তাফিজুৰ আছিলে এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা তেওঁৰ দেউতাকে কাঠ মিস্ত্ৰী কাম কৰিছিলে তেওঁৰ এটা মোবাইলো নাছিলে ভাল যে ভাল এটা ভিডিঅ' এডিটিং কৰিব পাৰে ভাল এটা ভিডিঅ' বনাব পাৰে কিন্তু তেওঁৰ পুৰণা ভিডিঅ' এটা ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু বৰ্তমান তেওঁৰ লাইফষ্টাইল আপোনালোকে দেখি নিশ্চয় ক'ব যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ইউটিউবাৰ কোন হ'ব পাৰে I am back. Welcome to new bhaiti. আৰু এইজনেই হৈছে সেইজন ইউটিউবাৰ যিজন ইউটিউবাৰে নেকি প্ৰতি মাহত 50ৰ পৰা 60 লাখ টকা ইনকাম কৰে ইউটিউবৰ পৰা আৰু সেইটো সময়ত তেওঁৰ এটা ভাল এটা এণ্ড্ৰইড ফোনো নাছিলে যে তেওঁ এটা ভালকৈ এটা ভিডিঅ' এডিটিং কৰিব পাৰে ভালকৈ এটা ভিডিঅ' শ্বুটিং কৰিব পাৰে কিন্তু বৰ্তমান তেওঁৰ এটা ভিডিঅ' চালে আপোনালোকৰ চকু হয়তো কঁপালতো উঠিব পাৰে আৰু এই যিটো চিনাৰী দেখা পাইছে এইটো চিনাৰী কোনো চিনেমাৰ পৰা কাটি অনা চিনাৰী নহয় এইটো মুস্তাফিজুৰৰ বৰ্তমান যিবিলাক ভিডিঅ' বনাই আছে সেইবিলাক ভিডিঅ'ৰ অলপ শ্বুটিং আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ আৰু মুস্তাফিজুৰ ৰহমানে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি ইউটিউবৰ পৰা মান্থলি 50ৰ পৰা 60 লাখ টকা ইনকাম কৰি আছে এনেকুৱা ধৰণৰ মাত্ৰ ভিডিঅ' আপলোড কৰি আৰু এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ যে মুস্তাফিজুৰ ৰহমানৰ আছে 5টাকৈ চিকিউৰিটি গাৰ্ড আৰু এই যে দেখা পাইছে 5জন চিকিউৰিটি গাৰ্ড এই 5জনেই হৈছে মুস্তাফিজুৰ ৰহমানৰ চিকিউৰিটি গাৰ্ড আৰু তেওঁ এই 5জন চিকিউৰিটি গাৰ্ডক মান্থলি 50,000 টকাকৈ চেলাৰী দিয়ে প্ৰতি মাহত আজিলৈ ভিডিঅ'টো ইমানেই আছিলে চাই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু তেওঁৰ বিষয়ে আৰু তথ্য সংগ্ৰহ কৰি নতুন এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ যিটো মেইন চেনেল আছিলে মেইন চেনেলটোৰ নাম হৈছে ভাইটামিউজিক কোম্পানী আৰু তেওঁৰ টোটেল 7টা চেনেল আছে আৰু যিটো তেওঁৰ মেইন চেনেল ভাইটামিউজিক কোম্পানী সেইটো চেনেলত টোটেল ছাবস্ক্ৰাইবাৰ হৈছে 5.37 মিলিয়ন ছাবস্ক্ৰাইবাৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব থেংক ইউ ৱাচিং মাই ভিডিঅ' তো বলক আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম